নমস্কাৰ। কবিতাৰ শিৰোনাম ৰৈ যোৱা কবিতাৰ কলমটি। কবি ৰাখিমা চাংমাই। পাঠ কৰিছে মুন্মি গগৈ। বহুত দিনৰ মূৰত তুলি ললো হাতত। নিজানত পঢ়ি লৈ কবিতা ৰচিলো। কবি নহয় মই, কিন্তু ভাল পাওঁ কবিতা। প্ৰেমিকো নহয় মই, কিন্তু সন্মান কৰোঁ প্ৰেমক। অত দিনৰ পৰা সাঁচি ৰখা শব্দবোৰ, ৰৈ যোৱা কবিতাৰ কলমটো আজি উকা কাগজৰ পাতত বোলাইছোঁ মই। নীৰৱ এই ক্ষন্তিক বিচাৰি পোৱাটো কঠিন। শান্তিৰ এটি পৰিৱেশ বিচাৰি পোৱাটো জটিল। মলয়া বতাহৰ আঁৰে আঁৰে লিখি যোৱা কবিতাটিৰ মাজেৰে প্ৰকাশ কৰিছোঁ মই মনৰ অজস্ৰ ভাৱ। অজ্ঞানীৰ বাবে অলপ জ্ঞানেই যথেষ্ট। বোকাটোৰৰ বাবে অলপ আহাৰেই যথেষ্ট। কিন্তু কবিতা ৰচিবলৈ কবি নহ'লেও যথেষ্ট। লাগে মাথো ৰস ঢালিব পৰা শক্তি, লাগে মাথো এটি নীৰৱ পৰিৱেশ। ধন্যবাদ।